অসম চিঞৰি লাভলীনাৰ অগ্ৰগতিয়ে এতিয়া আনন্দিত কৰি তুলিছে সমগ্ৰ অসমবাসীক আৰু অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ লগতে এতিয়া ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে নৃত্য গীত নাচি বাগি এতিয়া উল্লাহৰ হোল্লাহ প্ৰদৰ্শন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকলে আৰু অসমত এতিয়া আবতৰীয়া বিহু আৰু কাৰণ হৈছে একমাত্ৰ লাভলীনা অসম কন্যা লাভলীনা যেন সকলোৰে মুখে মুখে এটাই নাম লাভলীনা লাভলীনা আৰু কেৱল লাভলীনা অলিম্পিকত অসম চিঞৰি লাভলীনাৰ অগ্ৰগতি এতিয়া বাৰুকৈ আনন্দিত কৰি তুলিছে এয়া লখিমপুৰবাসীক লখিমপুৰ দৃশ্যাংশ দেখুৱাইছে মুহূৰ্ত টেলিভিছন স্ক্ৰীণত এয়া বিহু মাৰি আনন্দ উৎসৱ লীলাবাৰী ৰাইজৰ মহিলাসকলে বিহু মাৰি লাভলীনালৈ দিলে শুভেচ্ছা আৰু বৰ্তমান লখিমপুৰৰ পৰিবেশ আমাক সবিশেষ দেখুৱাব এতিয়া জিয়াউলালিয়ে আপোনাক দেখুৱাবলৈ আমি অনুৰোধ জনাম বৰ্তমান লখিমপুৰ কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যিহেতু অসমৰ গৌৰৱ অসম কন্যা ইতিমধ্যে লাভলীনা বৰগোহাঁয়ে অলিম্পিকৰ ছেমিফাইনেলত প্ৰৱেশ কৰাক লৈ সৰ্বত্ৰে আনন্দ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত হৈছোঁ লখিমপুৰৰ লীলাবাৰীত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু নাচি বাগি এনেদৰে আত্মহাৰা হৈ পৰিছে লীলাবাৰীবাসী আৰু মোৰ সৈতে এগৰাকী সচেতন স্থানীয় যুৱক আছে মই তেখেতৰ পৰা পোনে এই সম্পৰ্কে অভিষেক জানিব বিচাৰিম কি ক'ব আজি অসমৰ কাৰণে এটা গৌৰৱৰ দিন এই গৌৰৱ দিনত লাভলীনাই প্ৰি কোৱাৰ্টাৰ বা ছেমি ফাইনেল পাই পেলাই আজি উৎসাহ আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াইছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটাই কথা ক'ব বিচাৰিছোঁ তেখেতে যাতে স্বৰ্ণ পদক লৈ অসমৰ মানচিত্ৰ যাতে বিশ্ব দৰবাৰত জিলিকাব তেখেত সক্ষম হয় ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা আৰু আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰক এইটোৱেই সুযোগ এই সুযোগৰ পিছত কিন্তু আপোনালোকে উঠি অহা প্ৰজন্মক যাতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনো কিপিনালি নকৰি যাতে ভালকৈ কৰি নিয়ে খেলাৰ ক্ষেত্ৰত বা শৈক্ষিক যিখিনি ক্ষেত্ৰত তেখেতসকলক যাতে সকলোবোৰ নতুন প্ৰজন্ম হাতে হাত ধৰি পেলাই যাতে এনেকৈ অলিম্পিক খেলিবলৈ উৎসাহ দিয়ে তাকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ এই লীলাবাৰীবাসী হৈ আৰু আমি আৰু এটা ক'ব বিচাৰিছোঁ ভগৱানৰ ওচৰত আপোনালোকৰ যোগেদি আৰু এবাৰ প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁক স্বৰ্ণ পদক জয় কৰি আনি অসমৰ মানচিত্ৰ যাতে বিশ্ব দৰবাৰত জিলিকাব সক্ষম হয় তাৰে আমাৰ লীলাবাৰীবাসী হৈ তথা অসমৰ হৈ আমাৰ তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা হয় আচলতে ৰাজ্যৰ সৰ্বত্ৰে এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে লীলাবাৰীটো এনেদৰে দেখা গৈছে মহিলাসকলে আৰু আছিল লখিমপুৰৰ পৰা জিয়াউল আলি আৰু এই মুহূৰ্তত গৈছো আমি মৰাণলৈ ঠিক একেদৰে উৎসৱমুখৰ পৰিৱেশে